নমস্কাৰ সকলোকে অন্যটি নতুন ভিডিঅ'লৈ পুনৰবাৰ মই চাইনিকা স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, মোৰ বাৰু ভালে। ভিডিঅ'টো পিছে আৰম্ভ কৰোঁতে ৰাতিপুৱা নহয় দুপৰীয়া হৈ গ'ল আৰু এতিয়া আমাৰ ফালে চব পূৰা কামে ব্যস্ত হৈ আছে। আমাৰ এফালে টিকলাও পূৰা কামত ব্যস্ত সাৰ পাই গ'লোঁ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। এইফালে পূৰা চাফাই অভিযান। চাফা আজি কি হয় ইমান চাফা? এয়া পুৰা চাফাই অভিযান। দেখিতো ভালে লাগিছে। লাইটটো দিয়া নাই খালি, এইটো বেলেগ কথা। এইফালে আমাৰ দিব লাগিব। জেঠাইটো কি কৰি আছে? কিহৰ কাৰণে ইমান সোনকালে ভাত বনাব হ'লে নে? ধক চব পুৰা কামে ব্যস্ত আৰু ময়ো কাম কৰি আছো দেই। এনেই থকা নাই কিন্তু নমিতা দি মই এনেই থকা নাই কিন্তু ময়ো কাম কৰি আছো। এডাল এতিয়া মই ক'ত লগাম? इसको मैं अभी कहाँ रखूँ गाइस? इधर ही रख देता हूँ। A few moments later. চাহ হৈয়ে গ'ল দেখোন। দুজনী জেগা নাই। এইফালে আমাৰ টুকলু, এইফালে আমাৰ টিভি, এয়া আমাৰ চাহ আৰু এজনী মই। আমি এতিয়া খাই আছো কি চাহ। এইফালে আহি পাই গ'লহি আমাৰ আলহী আৰু আহি সেই টিকলিজনীয়ে টকিং কেকটাছৰ লগত যিহে ফূৰ্তি কৰিলে। সি যিমানে নাচে তাইও সিমানে নাচে। পিছত বাৰু দেখি যেতিয়া পুৰণা হৈ গ'ল তেতিয়া আকৌ তাক ভেলুৱে নিদিয়া হৈ গ'ল। এইটো পিছে আমাৰো হৈছিল। প্ৰথম দিনাখন যেতিয়া আনিছিলে একদম হাঁহি পেট বিষাই গৈছিলগৈ। আৰু এইফালে আলহীয়ে পৰা চাহ তাহ খাই আছে। আমি পিছে আগতীয়াকৈ খালোঁ, গতিকে আমি এতিয়া চাহ তাহ একো খোৱা নাই। আৰু আলহী আমাৰ টিকলাক চাবলৈ আহিছিল। আমাৰ টিকলা আকৌ পূৰা হেভি মানুহটো, সি শুইয়ে থাকে পাত্তা নিদিয়ে কাকো। আৰু এইফালে আহিল ডিম্পুদাক ওচৰত পিছে ধুনীয়াকৈ উঠি একদম তই আছে। পিছে ডিম্পুদাই তাৰ কাৰণে কি গিফ্ট আনিলে আপোনালোকক দেখুৱাম দে। ছবিটোতে শেষলৈকে চাই থাকিব। মোৰ ভয় লাগে ৰে, বহুত ভয় লাগে। মাথা চাথা বহুত ঢিলা হৈ থাকে ন। মোৰ কি লাগে জানো না, এনেকুৱা লাগে মস্ত গৰম লাগিছে। সি চাই আছে কোনো বহি লগতে তাৰ আমনি নানিছে নাই? মোৰো এনেকুৱা লাগে। গৰম লগা নাই নে? গৰম অকণ লাগিছে। তাৰ আমি লৈ লৈছোঁ এতিয়া ধুনীয়াকৈ গাহৰি মাংস। কোনে খাব? হাত ডাঙৰ খাবা? মা খাবি নেকি? নোখোৱা পাৰ্টি হাত ডাঙৰ। জেঠাই খাব জেঠাই হাত ডাঙা নাই। জেঠাই খাব এতিয়াহে হাত ডাঙিছে। আমি হৈছোঁ খোৱা পাৰ্টি ন। চ' আমি তেনেকৈ গাহৰি খাওঁগৈ। আৰু এইফালে আমাৰ নমিতাৰীক অকণমান লগাওঁগৈ দেই। এইফালে আমাৰ নমিতাৰী গাহৰি খাবনে? ভাত বনাই আছো। সেই কি বনাইছে? মাংস আৰু গাহৰি মাংস, এইফালে হাঁহৰ মাংস, চামুচ পৰি গৈছে। তাৰপিছত এতিয়া মাছ ভাজি, মাছ বনাম। আলহী আহিছে আমাৰ, ছোৱালী আহিছে। এতিয়া আলহীৰ কাৰণে ধামাকা বস্তু। এয়া কি? এইবোৰ কি? এয়া গাহৰি মাংস। এয়াতো গাহৰি। আৰু এয়া কি? ইয়াত চাওক, ইয়াত হাঁহৰ মাংস বনাও বুলিয়ে বনাইছে আৰু। এইফালে কি বনি আছে? ইয়াত হাঁহৰ মাংস বোৱাৰীৰ কাৰণে বনাইছো। আজি খাম আৰু ন। আপুনি গাহৰি খাব নাখায় এতিয়া? এতিয়া খাব নাখায়? অ'কে, আহক ষ্টাৰ্ট। কোনে কিমান খাব পাৰে? ইমান খাব নোৱাৰো। কেইটুকু পাৰিব? ভালটো বিচাৰি আছো মই। ভাতটো বিচাৰি কেনেকুৱা লাগিছে গাহৰি মাংস? ধুনীয়া লাগিছে। আপুনি বনাইছে? মই বনাইছো। পাৰিছে। আপুনি খাই পেলাই কওক কেনেকুৱা লাগিছে। কেনেকুৱা টেষ্টি নে? নিজে প্ৰশংসা কৰে। নিজে বনাইছো। অ'কে, বনাওক। বাই বাই। মই ভাত বনাওঁ ন। এইফালে চব আলহীয়ে পৰা ভাত পানী খাই মেলি গ'ল আৰু আমি গৃহস্থ যে আমি দেৰিকৈ খাওঁ আৰু এইফালে আমাৰ নমিতাদিক লগাই খুব ভাল লাগে। চাবচোন জান্দা মুন্দা যি টি ৰিপ্লাই দি দিব। পিছে ভিডিঅ'টো আপোনালোকে ইমানখিনিলৈকে চাই কেনেকুৱা পালে জনাবচোন কমেণ্টত দেই। আৰু শেষলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত ধন্যবাদ। ইমান ধুনীয়া লাগিছে নমিতাদি, বহুত ধুনীয়া হৈছে। হাই বুলি কৈ দিয়ক। হাই বুলি কৈ দিয়ক। এইফালে ধুনীয়া হাতে দি পেলাই
হাই অ'কে দিয়া ভাত দিয়ক ভাত খাওঁ অ' আমাৰ টিকলালে কি আনিছে জানা নাই এই আমাৰ চেণ্ডেলটো কি হ'ল দে এইফালে দেখা এই যে আমাৰ টিকলালে আনিছে ডিম্পুৰ এই উল্টা চাইডটো দেখাইছে চা এই ক্ৰছ চেণ্ডেল কুকুলে পিন্ধিবনে চেণ্ডেল পিন্ধিবনে অ'কে চেণ্ডেল পিন্ধিব ন